নমস্কাৰ স্বাগতম জনাইছো ডিজি নিউজ আসামৰ সমূহ দৰ্শকক এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ হাতত মাত্ৰ কেইটামান ঘণ্টা বাকি 10 তাৰিখে পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈকে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব ধন প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধন কিন্তু মনত ৰাখিব 10 তাৰিখ ৰেচন লাভৰ বাবে অন্তিম দিন গতিকে আপোনালোকে এতিয়ালৈকে যদি ৰেচন সংগ্ৰহ কৰা নাই তেতিয়াহ'লে শীঘ্ৰে ৰেচন সংগ্ৰহ কৰক 10 তাৰিখৰ আগতেই আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট KYC আপডেট কৰি লওক যদি আপোনালোকে এতিয়ালৈকে KYC আপডেট কৰা নাই তেতিয়াহ'লে শীঘ্ৰে কৰি লওক